Good morning, guys. It's probably 8 bajibo hol and we are still sleeping. We are three as well. Hey, Debo. Hi, Debo. Hello, guys. Good morning. Good morning. Ki khabar? ৰাতিপুৱা আৰম্ভণি বৰ বিশেষ ভাল হোৱা নাই যিহেতু অকণমান দুখ পালোঁ এনিৱেইজ আজি যিহেতু দেওবাৰ গতিকে আজিৰ দিনটোৱে পাওঁ অকণমান ৰেষ্ট ল'বৰ কাৰণে আৰু সেইটো কাৰণে আজি অকণমান দেৰিলৈকে শুলোঁ কাইলৈৰ পৰা আকৌ কামত লাগিব বিকজ কাইলৈ আকৌ সোমবাৰ জাষ্ট ষ্টাৰ্ট কৰিছোঁ ডেটো দুখ সুখৰ মাজেৰে আৰু দেৱ তুমি ৰাতিপুৱা কিবা ক'ব বিচাৰিছা ৰাতিপুৱা কি ক'ম আৰু আজি সানডে শুই আছো এতিয়া কাপোৰ চাপোৰ ধুব লাগিব আৰু কাম আছে সানডেটো আমি অফ ডে বুলি পালন কৰোঁ বাট অফ নহয় আমাৰ ডে হৈছে কাম কৰা অ'কে আমাৰ আজি বহুত কাম আছে কাৰণ অকল বন্ধ দিনতহে আমি ৰুমৰ কাম কৰিবলৈ পাওঁ চ' আজি অকল ৰুমটো চাফা কৰিম ৰুম চুম চাফা কৰাৰ পিছত অকণমান এনজয়মেণ্ট হ'ব কিবা কিবি অলপ ওলাই কৰি যাম আপোনালোকক দেখাই থাকিম দিনটোত কি হৈ থাকে চুলিখিনি চা ন অইল লগাই দিয়ে নিজকে কিবা কিবা লাগে তোমাৰ চুলি কেনেকুৱা হৈছে মোৰ চুলি চোৱা অনামিকা ফুটনি দেখিছে অনামিকা ফুটনি চুলি তেল সানি থৈছোঁ যিহেতু আজি চুলি ধুব লাগিব অকণমান নিজৰো কেয়াৰ ল'ব লাগে চ' ৰাতি চুলি তেল সানি থৈছোঁ এতিয়া অলপ দেৰি পিছত ৰুম চুমবিলাক চাফা কৰি মেলি নিজকো অকণমান চাফা কৰিম চুলি ধুম দেন গা চা ধুই মেলি অকণমান ফ্ৰেছ হৈ ল'ম তাৰপিছত নাজানো কি কৰোঁ ওলাই কৰি যাম চাগে ন মাৰ্কেট অলপ মাৰ্কেটত কিনিবলগীয়া আছে ডেইলি বজাৰ তেনেকৈ কৰিবলৈ বিশেষ একো নাই শাক পাচলিয়ে কিনিম চাগে শাক পাচলি কালি এনিৱেইজ আকৌ চাগে ওলাই যাম দুই এটা বস্তু আনিব লাগিব তাৰপিছত দেখা যাওক আৰু কি হয় মই যাওঁ কিবা এটা আনোগৈ চাহ খাবৰ কাৰণে একোৱেই নাই খালি ৰুমত যেনে তেনে চাহকাপ খালোঁ পিনি এতিয়া কিবা এটা আনিবলৈ যাওঁ দিছে ওপৰৰ পৰা এইবিলাক কিবা কিবি দি আছে দিছে কি আনিবলৈ দিছে পইচা এনেকৈ পেলাইছে ভদ্ৰ ছোৱালী দেখিছে নহয় এয়া পইচা পেলাইছে সেইটো উঠাই ল'লোঁ মই চক তাই ওপৰত আছে ডভ চেম্পু আৰু কণ্ডিশ্যনাৰ নিবলৈ দিছে বহুত ৰ'দ দিছে ৰ'দ মানে চকু মেলিবই পৰা নাই একচুৱেলি মই ৰ'দত ইমান চকু মেলিবই নোৱাৰোঁ আৰু ৰ'দ দিছে নহয় ওচৰ দোকান এটাৰ প্ৰায়খিনি বস্তু আনিলোঁ চাহ খাবৰ কাৰণে অনামিকাই চেম্পু আনি আৰু কণ্ডিশ্যনাৰ আনিবলৈ দিছিলে সেইখিনি নাপালোঁ গাখীৰ পেকেট আনিলোঁ চানা কেক চেম্পু আনিছোঁ অকল মূৰ ধুবৰ কাৰণে সেয়াই সেইখিনি বস্তু আনিলোগৈ বজাৰ ঘূৰি বজাৰ খুচুৰা খুচুৰি বজাৰ এনেই আমি নৰ্মেলি সৰহকৈয়ে বজাৰ কৰোঁ এনেই কেতিয়াবা চাহ তাহ খাবলৈ নাথাকিলে পটককৈ সেইখিনি আছে আৰু আমাৰ শৰ্মাদা দোকান আপোনাক দেখাম এদিন শৰ্মাদাক সুধি আহিছোঁ আজি দোকানখন দেখাব পাৰিম নেকি শৰ্মাদাক কিছু দেখাব পাৰিম দেখাম আজি বাহিৰত ইমান ৰ'দ দিছে ন বহুত ৰ'দ কি ক'ব আৰু ইমান ৰ'দত বস্তু নিবলৈ আহিব লগা হৈছে চকুৱে মান নাখায় একচুৱেলি মই ৰ'দত ইমান যাবই নোৱাৰোঁ তথাপি আহিলোগৈ পিছত ইভিনিং ওলাই যাবলৈ হ'লে ইমান ৰ'দ নহ'লেই হয় আৰু দেই নোৱাৰোঁ যাব আৰু গৰম ইমান পৰিছে ন এনেও বৰপথাৰত আমাৰ ঘৰৰ ছাইডে যেতিয়া অকণমান ধৰক হেৰি হৈ থাকে বৰষুণ চৰষুণ দি থাকে বৰপথাৰত ইমান বৰষুণ চৰষুণ আমি দেখিবলৈ নাপাওঁ মানে মই যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ আমাৰ ঘৰৰ ছাইডে বৰষুণ দি থাকে এইফালে বৰষুণে নিদিয়ে 7 এতিয়া আহি আছিলোঁ তাই ছাইডত এইডোখৰত মানে এইডোখৰ ৰৈ আছিলে
ৰৈ পিনি তাই যিটো ভাগ কৰি দিলে মই ভয় খাই গ'লোগৈ চাওক না গাইজ এজনীয়ে মোক ভয় খুৱাই দিলে কেনেকৈ ৰৈ আছে ভয় চয় খুৱাই মেলি সঁচাকৈ বহুত বেছি ভয় খালোঁ দেই ফুট তাই ইয়াৰ পৰা চাওক চাওক কেনেকুৱা কৰিছে ভয় চয় হাৰ্ট এটেক আহি যাব বহুত ভয় খালোঁ একচুৱেলি মই ব্লগ বনাই আহি আছিলোঁ ন চ' কেনেকৈনো তাই ছাইডত ৰৈ পিনি ভয় খুৱাই দিলে মই ধৰিবই নোৱাৰিলোঁ বহুত ভয় খালোঁ চ' এতিয়া আমি অলপ কাম আছে যেতিয়া ৰুমৰ কামখিনি কৰি লওঁ কামখিনি কৰি লগ পাম অ'কে দিনটো মোৰ কাৰণে বেয়া আৰু এইটো প্ৰমাণ কৰি আছে কজ ৰাতিপুৱা শুই উঠি মাথাত দুখ পাইছোঁ দেন এতিয়া তাই যেতিয়া ব্লগ বনাবৰ কাৰণে নি আছিলে ন ভিডিঅ' কৰিবৰ কাৰণে তেতিয়া তাই কি কৰিলে ফোনটো পেলাই দিলে আৰু এতিয়া মোৰ ডিছপ্লে নহয় টাচ প্লেও নহয় স্ক্ৰীণ গাৰ্ডখন অকণমান বেছিকৈ হেৰি হৈ গ'ল চৰি একচুৱেলি মই পিছল খাই গ'লোঁ এনেকুৱা মানুহক কি শাস্তি দিব লাগে কমেণ্টত দিব কমেণ্টত দিব এনেকুৱা মানুহক কি শাস্তি দিলে মানে ভাল কমেণ্ট চ' এতিয়া কালি ৰাতি কাপোৰ ধুই দিছিলোঁ ৰাতি নহয় একচুৱেলি আহি পেলাই ধুই দিছিলোঁ দেন এতিয়া শুকালে তো আনিলোগৈ আনি পেলাই এয়া জাপি কৰি আজৰি হৈছোঁ এয়া মোৰ এনেই নৰ্মেল ইউজৰ কাৰণে কুৰ্তা আছে টপ আছে দেন মেখেলা চাদৰৰ কাৰণে মেখেলা পেটিকোট ধুই দিছিলোঁ এয়া আৰু ব্লাউজ এইবিলাক এক্সট্ৰাকৈ ৰাখিব লাগে যাতে পিছত বিচাৰিবলৈ দিগদাৰ নহয় এতিয়া কাপোৰ জাপি হৈ গ'ল এতিয়া তাই চাহ বনাইছে আমি চাহ খাম আমি দেখিছোঁ চাফা কৰি আছে অনামিকাই চব কি চাফা কৰিছে নহয় পূৰা চাফা কৰি আছে চমকাই দিলে ওপৰটো দেখিছে লেতেৰা হৈ আছিলে গোটেই ধূলি চুলি পৰি আছিলে চমকাই দিলে পূৰা এলাৰ্জি আছে এইবিলাক বেমাৰী ছোৱালী দেই অথনি আপোনালোকক ৰাতিপুৱা কৈছিলোঁ যে ল'ৰা এটা চাব ল'ৰাটো চাওঁতে এইটো কৈ দিব যে এজনী বেমাৰ আছে আৰু বেমাৰী এই অমিতা খাব নোৱাৰে অমিতাৰ পৰা এলাৰ্জি থাকে অমিতাৰ পৰা মোৰ এলাৰ্জি আছে একচুৱেলি অমিতা প্ৰব্লেম দিয়ে চ' তেওঁ ধূলিৰ পৰা আছে ধূলিৰ পৰা তাই বেমাৰ তথাপি তাই চাফা কৰিছে কিমান ভাল ছোৱালী হৈছে মোক কষ্ট দিব বিচৰা নাই ময়ো এইবিলাক চাফা তাফা কৰি আছোঁ এইবিলাক ওপৰত উঠি পেলাই চাফা কৰি আছোঁ দুইজনীয়ে সেইটো কাৰণে দুইজনী ওপৰত উঠি থকা নিচিনা দেখা পাইছে এইবিলাক মোৰ টেবুল চেবুল এইবিলাক ৰুমবিলাক অলপ অলপ চাফা কৰিছোঁ দুইজনীয়ে চ' তাই কৰিছে এইবিলাক ঝাৰু মৰা কৰি মই কৰিছোঁ বাকীবিলাক কাম কাপোৰ ছেটিং কৰা টেবুল চাফা কৰা এইবিলাকে কৰি আছোঁ আৰু দুইজনীয়ে আমি ছানডেটোৱে অফ নাপাওঁ ছানডেও আমাৰ কাম কৰিব লগা হয় মানডে ছেটাৰডে আমি আমাৰ নিজৰ কাম ডিউটি কৰিবলৈ যাব লাগে আৰু ছানডে আমাৰ হোমৱৰ্ক यार हमारी लाइफ जिंदगी झंड हो गई क्या बोलूं अपनी जिंदगी के बारे में पूरा बर्बाद हो गया लेकिन काम तो करना ही पड़ेगा पेट पालने के लिए ৰুমৰ কাম শেষ হৈছে এতিয়া ৰুম চাফা কৰিলোঁ এতিয়া টাইম হৈছে নিজক চাফা কৰা চুলি ধুম গা ধুম একবাৰ ফ্ৰেছ হৈ লওঁ আমাৰ বহুত ভাগৰো লাগিছে একো এতিয়ালৈকে খোৱাও নাই চাহ খালোঁ চাহৰ লগত কেক ভুজিয়া খালোঁ এতিয়া গা ধুই আহোঁগৈ মই ফাৰ্ষ্ট গা ধুম তাৰপিছত দেৱই গা ধুব মই আহি পেলাই কিবা এটা বনাই ল'ম তাৰপিছত আমি খাই ল'ম খাই কৰি হোৱাৰ পিছত আকৌ আহি আছোঁ
মই এতিয়া ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ কৰি এতিয়া আজৰি আৰু এতিয়া বৰ বিশেষ কাম নাই ক্ৰীম সানিলোঁ বডি লোশ্যন সানিলোঁ এতিয়া যাওঁ কিবা এটা বনাওঁগৈ বিকজ দুইজনীয়ে বহুত ভোক লাগিছে আৰু তাইও আহি পেলাই বনোৱালৈকে দেৰি হৈ যাব চ' মই ফ্ৰী আছোঁ তো বনাই দিম বনাই কৰি আহি আছোঁ গাইজ মই গা পা ধুই ৰেডি হৈ আহিছোঁ চ' আজি হৈছে 8 মে' আৰু 8 মে'ত কি আছে আমি সকলোৱে জানো 8 মে' আজিৰ দিনটোতে মাতৃ দিৱস হিচাপে উদযাপন কৰা হয় একচুৱেলি আমাক মাতৃ দিৱস পালন কৰিবলৈ হ'লে এনেকুৱা এটা স্পেচিফিক দিন নালাগে যে এইটো দিনটোতে আমি মাতৃ দিৱস পালন কৰিব লাগে সদায় মাতৃ দিৱস সদায় মাকক ৰেচপেক্ট কৰিব লাগে আৰু সদায় মাতৃ দিৱস চ' যিহেতু আজি মাতৃ দিৱস তাৰ উপলক্ষে মই মোৰ মাৰ বিষয়ে কেইটামান কথা ক'ব বিচাৰোঁ একচুৱেলি মাৰ বিষয়ে নহয় মাক কেইটামান কথা ক'ব বিচাৰোঁ যিকেইটা মই মাক ফেচ টু ফেচ ক'ব নোৱাৰোঁ একচুৱেলি মই এইটো নহয় যে মই মাক ভয় কৰোঁ বা মাৰলৈ লাজ কৰোঁ বাট নোৱাৰে কিছুমান কথা এক্সপ্ৰেছ কৰিবলৈ বাট এই ভিডিঅ'টোৰ জৰিয়তে মই কেইটামান কথা মাক ক'ব বিচাৰোঁ চ' তুমিয়ে আৰম্ভণি তুমিয়ে শেষ মনৰ কথাবিলাক নোকোৱাকৈ বুজি পোৱাজনেই হৈছে মা যেতিয়া আপুনি ঘৰৰ পৰা দূৰত থাকে ৰাতি সপোনত আপোনাৰ বেমাৰ হয় বুলি সপোন দেখি ৰাতিপুৱা নোপোৱাতেই বিচনাত ফোন কৰাজনীয়ে হৈছে মা যেতিয়া আপোনাৰ বেমাৰ বুলি গম পায় দিনটোত 20বাৰমান কল কৰি থকাজনী হৈছে মা আপোনাৰ মাৰ সমান আপোনাক কোনেও বুজি পাব নোৱাৰে পৃথিৱীততো বহুত মানুহ আছে বাট সুখৰ সময়ত আপোনালোকক সকলোৱে লগ থাকে বাট দুখত আপোনাৰ লগত লগৰী হৈ থিয় হৈ থকাজনীয়ে হৈছে আমি যেতিয়া জন্ম হোৱাৰ পিছত মুখৰ পৰা এটা ৱৰ্ড নলাই তেতিয়াই আমাৰ ভোক লাগিছে নাইবা পিয়া লাগিছে এইটো বুজি পোৱাজনী হৈছে মা কিন্তু যেতিয়া আমি ডাঙৰ হৈ আমি সকলোৱে এটা কমন ৱৰ্ড কওঁ যে মায়ে আমাক বুজি নাপায় বাট এইটো হৈছে আমাৰ ভুল ধাৰণা মোৰ লগতে আপোনালোকৰো ভুল ধাৰণা So no one can understand your feelings, your pains, including your mother. So even sometimes your father doesn't understand you. So respect your mother. আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ মাহঁতক কিবা ৰাফকৈ কৈছে বা মাহঁতে কিবা এটা ক'লে আপোনালোকে খং কৰিছে চ' গৈ আপোনালোকে চৰি কওক আৰু এইটো কেতিয়াও নক'ব যে আপোনালোকে মাহঁতে আপোনালোকক বুজি নাপায় আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই মাক থেংক ইউ ক'ব বিচাৰোঁ থেংক ইউ মা মোক সদায় ছাপোৰ্ট কৰাৰ বাবে থেংক ইউ মা মোক ভুল পথৰ পৰা শুদ্ধ পথবিলাক দেখুৱাই দিয়াৰ কাৰণে থেংক ইউ মা মোৰ মা হোৱাৰ বাবে থেংক ইউ ফৰ এভৰিথিং মোৰ মাৰ লগতে পৃথিৱীৰ সকলো মালৈকে মোৰ তৰফৰ পৰা মাতৃ দিৱসৰ শুভেচ্ছা থাকিলে 10 মিনিটৰ আগত আমি ভাত দালি সয়াবিন আলু আৰু কি খাইছিলোঁ ডিম খাই কৰি উঠিছোঁ 10 মিনিটো হোৱা নাই আমাক বিৰিয়ানী গিফ্ট কৰিলে দাদা এজনে আমাৰ ৰুমৰ কাষৰ ৰুমৰ বিৰিয়ানী বনাইছিলে চ' আমাকো দিলে ভাত খোৱাৰ 10 মিনিটৰ পিছত আমি বিৰিয়ানী খাই আছোঁ ৱাহ no ইমানে ৰাখোঁ আমি জানবৰ ইমানে আমি ৰাখোঁ ৰ'বলৈ নাই পাইছোঁ গৰমে জাষ্ট খাব লাগে বিৰিয়ানী গৰমে খোৱাৰ মজা যিটো আছে ন খালি অলপ জ্বলাটো বেছি হ'ল মানে মই জ্বলা কম খাওঁ চ' মোৰ কাৰণে অকণমান জ্বলাটো হৈছে তো আদাৰৱাইজ পাৰফেক্ট বিৰিয়ানী বনাইছে চ' তলত আইচক্ৰীম হ'লে আহিছে ত' আমি আইচক্ৰীম খাবলৈ আহিছিলোঁ ড'ন্ট ন' কি পাওঁ এইটো আইচক্ৰীম পালোঁ ইয়াতহে বেলেগ আইচক্ৰীম নাছিলে গৰমত একচুৱেলি চব বস্তুৱে চলি যায় অকণমান ঠাণ্ডা হ'ব লাগে আইচক্ৰীম কামুৰি খাই বৰ ভাল কাৰ পটপটত খতম হয় ঠিক আছে
guys, I am the winner. Majikilo? And also she is the Rahu. No. Amar jani challenge, right? jimane ji hok tai jikile baro. But tumi atatke beshi Rahu. Challenge koise kune mu jiba thanda ho gole. কামুৰি খাইছে আইচক্ৰীম কোন মানুহে আইচক্ৰীম কামুৰি খায় জিকিব লাগে জিভাই নুঘুৰিছে ইমানে খালো ঠাণ্ডা হৈ গ'লগে পুৰা সো এতিয়া মই এনজয় কৰিছো এইটো তাই এনজয় মই এনজয় কৰিম দে সেয়া আইচক্ৰীম নহয় জুচ হৈ গ'ল যিমানে যি হওক তাই জিকিলে ল'ৰালৰিকেইটাই খালে বহুত নম্বৰত আইচক্ৰীম তাই খাইছে ইয়াত আমি খাইছিলোঁ প্ৰায় এমাহমানেই হ'ব হ'ল আইচক্ৰীম তাই বেছি আইচক্ৰীম খাব নোৱাৰে অলপ দেৰি পিছত তাই মাত বহি যাব ইমান দিনৰ মূৰত খাইছে জিকাৰ ঠাণ্ডাত জিকিবৰ কাৰণে তাই কামুৰি খালে মই এনজয় কৰি খাইছোঁ এতিয়া এয়াই দন্দুৰী ছোৱালী মই মানসিকভাৱে অকণমান কি কোৱা বাকীখন কৈ দিয়া মানসিকভাৱে অকণমান দুৰ্বল নেকি দুৰ্বল নহয় কোৱা মোৰ মানসিক স্থিতিটো অকণমান হিলি থকাৰ দৰে কাৰণ তাই অকণমান তাই যেতিয়া তেতিয়া মোৰ মাথাত মাৰি থাকে শুনক এই অকণমান বাবে মানসিক মানে দুৰ্বল নহয় এই পুৰাই দুৰ্বল দেই এই পুৰাই পাব তাইয়ে মোৰ বেয়া কৰিলে মাথাত মাৰি দিয়ে চ' আমি এতিয়া মাক কল কৰিম একচুৱেলি মই ভণ্টিলৈ ফোন কৰি পালোঁ কিন্তু মে বি ভণ্টি ঘৰত নাই কাৰণ তাই গানৰ স্কুল গৈছিলে ষ্টিল ক'ত আছ তই অঁ মাক দে Oh ma, Happy Mother's Day. Oh, thank you. Oh ma, Happy Mother's Day. Ayo. Muk gift ki diba? Muk gift ki diba? Oh. Taik dila nohobo, muku diba lagibo. Tono tun mak ma Ketia diba hetu ma ki diba? Kiba ta hobo. Ketia diba? মোৰ দৰমহাত চকু আগতীয়াকৈ অথনি কল কৰিছে ন তেতিয়া নকলা কেলে গুচি গ'ল তোমাৰ বুজি যাবনে অ মা মোৰ অলপ তাৰিফ কৰাচোন তাৰিফ কৰা মোৰ অকণমান তাৰিফ কৰা হেৰি দিছা দেখোন অ মা এই গুণবিলাক কওক গুণবিলাক কি গুণ আছে এই গাত চাবা নেক্সট বিহুত পিঠা নবনাম আকৌ অলপ চাই চিতি নেক্সট বিহুত পিঠা নবনাম আকৌ মা কক সঁচাকে হয় জানো পিঠা বনোৱাৰ কাৰণে ভাল বুলি কৈছে দেখিলে নহয় গাইজ অসমীয়া সমাজত মাদাৰ্ছ ডে চেলিব্ৰেট কেনেকৈ কৰা হয় একচুৱেলি মই মোৰ মাৰ লগত আজি এনেই আৰু মাদাৰ্ছ ডে হিচাপে শুভেচ্ছা দিলোঁ আৰু মায়ে দেখিলে নহয় কি কৰিলে পিঠা বনোৱাৰ ভয়ত ভাল বুলি কৈছে দেখিছে মই কৈ থাকোঁ নহয় এজনী বেয়া বুলি প্ৰমাণ দি দিছে আৰু হয়ো গোটেই বছৰটোত এটা দিনতনো কি মাদাৰ্ছ ডে চেলিব্ৰেট কৰিব মাদাৰ্ছ ডেটো আমাৰ প্ৰত্যেকটো দিনতে একচুৱেলি চেলিব্ৰেট কৰিব লাগে চেলিব্ৰেট নহয় এগৰাকী মাতৃক
কিবা এটা যদি আপোনালোকে দিব পাৰে সেইটো মই নাভাবোঁ যে কিবা এটা দোকানৰ পৰা গিফ্ট আনি পেলাই দিব লাগে এটা দিনত বিশেষ দিনত তো তাৰ সলনি যদি আমি যদি ডেইলি লাইফৰ লাভ এণ্ড ৰেচপেক্ট আমি দিব পাৰোঁ তো আই থিংক সেইটোৱে আটাইতকৈ ভাল গিফ্ট হ'ব এগৰাকী মাতৃৰ কাৰণে চ' মাদাৰ্ছ ডে দিনাখন মই ভাবোঁ সকলোৱে যাতে নিজকে এইটো মানে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে নিজৰ মনতে যে যিয়ে হওক নিজৰ মাতৃগৰাকীক এনেকুৱা একো চিটুৱেশ্যনতে বহুত চিটুৱেশ্যন আহিব পাৰে হয়তো আপুনি মাইণ্ডত বহুত কথা বেমেজালি কিছুমান সৃষ্টি হ'ব পাৰে বা আপোনাৰ খং উঠি থাকিব পাৰে বহুত কথা থাকে ন তো যিকোনো চিটুৱেশ্যনতে আপোনালোকে যাতে নিজৰ মাতৃক এনেকুৱা একো কথা নকয় অকল মা বুলিয়ে নহয় নিজৰ দেউতাকো কোনো ধৰণৰ এনেকুৱা ধৰণৰ কথা ক'ব নালাগে যিটো কথা নেকি তেওঁলোকৰ মনত আঘাত দিয়ে কাৰণ প্ৰত্যেকটো মুহূৰ্ততে তেখেতসকলে অকল নিজৰ ল'ৰা ছোৱালীৰ ভালটোৰ কথাই চিন্তা কৰে চ' মাদাৰ্ছ ডে দিনাখন বিশেষ একো নকওঁ এয়াই ক'লোঁ তুমি কিবা ক'বা তুমিতো অলৰেডি ক'লাই এটাই কথা ৰেচপেক্ট কৰক মাহঁতক সেয়াই আৰু লাভ এণ্ড ৰেচপেক্ট আপুনি ডেইলি লাইফত দিব লাগিব এইটো নহয় যে আপুনি মাহঁতৰ কাৰণে কিবা এটা গিফ্ট আনিলে সেইটো শ্ব' অফ কৰিলে বা কাৰোবাৰ ভিডিঅ' এটা দিলে বা ষ্টেটাছত দিলে যে মই মাৰ কাৰণে এইটো আনিছোঁ পাপাৰ কাৰণে এইটো আনিছোঁ তাত সলনি আপোনালোকে যদি মাহঁতক ডেইলি ৰেচপেক্ট দিয়ে মাহঁতৰ কথা শুনে তেতিয়া এইটো আপোনালোকৰ কাৰণে সেইটো এটা বহুত ডাঙৰ গিফ্ট হ'ব ৰেচপেক্ট কৰক মাহঁতক সেইটোৱে হৈছে ডাঙৰ গিফ্ট আৰু যিসকল ঘৰৰ পৰা আঁতৰত আছে ন তেওঁলোকে যিমানেই ব্যস্ত নাথাকক কিয় ঘৰলৈ এটা হ'লেও কল কৰিব কিছুমান কেতিয়াবা এনেকুৱা হয় এতিয়া মোৰো কেতিয়াবা হয় যে বহুত কামৰ মাজত মানে ঘৰলৈ ফোন কৰিবলৈ থাকি যায় কিন্তু পৰাপক্ষত মানে ঘৰলৈ এবাৰমান হ'লেও কল কৰিব লাগে সেইটো বহুত ইম্পৰ্টেণ্ট হয় লাগিলে আপুনি যিমানে ডাঙৰ কাম নকৰক কিয় সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় অ'কে নাও আমি ওলালোঁ বজাৰ কৰিবৰ কাৰণে অলপ দুই এটা বজাৰ কৰিবলগীয়া আছে বৰ বিশেষ বজাৰ নাই এণ্ড আমি এতিয়া শ্বৰ্ট কাটেদি যাম লং কাটটো বহুত দূৰ হয় আৰু বহুত ধূলি হয় চ' আমি পথাৰে যাম আপোনালোককো পথাৰখন দেখাম মনটো যাব গৈ আছোঁ ন পথাৰখন দেখাই গৈ থাকিম আপোনালোকেও চাব আমি কোনটো শ্বৰ্টকাটেদি যাওঁ ৰাস্তাইদি যাবলৈ হ'লে একচুৱেলি বহুত ধূলি হয় আহি গ'ল আমাৰ আমাৰ এইটো ডেইলি আৰু হা মেক্স আমাৰ লগত থাকে এতিয়া মাৰ্কেট পাবগৈ আকৌ মাৰ্কেটৰ পৰা আমাৰ লগত গুচি আহিব আৰু ৰাস্তাইদি যাবলৈ হ'লে ইমানেই ধূলি গা ধুই আহিলে আকৌ আপুনি গা ধুব লাগিব আৰু আপোনালোকেতো জানেই যে মোৰ ধূলিৰ পৰা এলাৰ্জি আছে বেমাৰী বহুত প্ৰব্লেম হৈ যায় ইমানেই সাঁচি আহিব পেট বিষ হৈ যায়গৈ আৰু চকুৰ পৰা পানী পাৰ্চ অনা নাই ব'লক আমি মাৰ্কেটলৈ যাওঁ আৰু দুই এটা বজাৰ কৰোঁ অকণমান ফ্ৰেছো হ'ব মাইণ্ডটো দিনটো ৰুমত সোমাই আছোঁ তো মাইণ্ডটো পূৰা ব্লক হৈ যায় যদিহে একেৰাহে ৰুমৰ ভিতৰত সোমাই থকা হয় চ' লেটছ গো আপোনাৰ আগে গৈ আছে আগৰ গৰু যেনি যায় পিছৰ গৰু তেনি যায় এইডোখৰতে অকণমান বেয়া আছিল তো অকণমান মই এই ফুলটো বৰ ভাল পাওঁ বনৰীয়া ফুল হয় বাট ষ্টিল ইট লুকছ চ' বিউটিফুল নহয় জানো ইমান ধুনীয়া লাগিছে চাওকচোন বাৰু আই ডোণ্ট ন আপোনালোকে দেখা পাইছে নাই বহুত ধুনীয়া লাগে দেখিছেনে ৰাইট এইডোখৰ গোটেইডোখৰ চাওক বনৰীয়া ফুলেৰে ভৰি আছে যিটো নেকি মোৰ বহুত বেছি পচন্দ হয় ইয়াত দুকপিমান ফটো উঠি লওঁ তাৰপিছত আকৌ মাৰ্কেট যাম বাই অ'কে আমি এতিয়া বজাৰ কৰি আহি আছোঁ ৰুমৰ ফালে মোৰ পাৰ্টনাৰ ভালে কুশলে ঘূৰাই আনিছোঁ তাইক ফেমাছ লোক না চ' আমি এতিয়া ৰুম যাম ৰুম গৈ চাহ খাম চাহ খোৱাৰ পিছত অকণমান ৰেষ্ট লৈ পেলাই নিজৰ বহুত কৰিবলগীয়া কাম আছে সেই কামখিনি কৰিম দেন তাৰপিছত তোৰ কি কাম আছে আজি মোৰ কি কাম আৰু গাড়ীখন গ'লে মোৰ কামেই আৰু পঢ়িবলৈ আছে মেলি পঢ়িমগৈ আৰু আই হাই ইয়াত ৰাস্তা ক্ৰছ কৰিবলৈও বেয়া চবৰে ওপৰত ভৰসা কৰিব কিন্তু গাড়ী চালকৰ ওপৰত ভৰসা নকৰিব কেতিয়া কি কৰি দিয়ে ঠিকান নাই অ'কে
অ'কে ভালকৈ আমাৰ চেহেৰাখন দেখাই লৈছোঁ চ' আজিলৈ সামৰিছোঁ ইমানতে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে সেইখিনিয়েতো ছাবস্ক্ৰাইব কৰিবলৈ দৰকাৰ নাই চ' আৰু এনেকৈ ভিডিঅ' পাই থাকিবলৈ আকৌ আহিম আমি একেটা চেনেলতে বাট বেলেগ সময়ত অ'কে ষ্টে টিউন বাই